নমস্কাৰ, মই ৰূপখন আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো একে ৰাস্তাৰ পৰা আৰম্ভ কৰিছে। দেখিছে মানে কিহৰ কাৰণে আজি মানে কি এটা 200 টকাৰ খানা পাৰ্টি হ'ব আমাৰ দুটাৰ মাজত। খানাটো কি হয় আপোনালোকে চাই থাকক, চাই থাকিলে ধুনীয়াকৈ মানে গম পাব। আৰু আমি খানাটো এতিয়া তো এতিয়া গৈ আছোঁ মাংস আনিবলৈ। তো মাংস আনি পিনে একে পথাৰত গৈ লগ পাওঁ আপোনালোকে ভিডিঅ'টো। ফুলৰ বাগান লগাই দিছে। এইখন হৈছে আমাৰ লংকেশ্বৰী হস্পিটেল। তো এইখনত আপোনালোকে আহিব হস্পিটেলখন ধুনীয়াকৈ দেখাই দিয়া। তো এইখন নতুনকৈ খোলা হৈছে এখন হস্পিটেল। তো 2 নম্বৰ ৰেলগেটৰ লগতে আছে, কোনোবাই যদি চাই আছে সকলোবোৰ ইয়াত হৈ যায়। তো এইখন হস্পিটেলখন এতিয়া মই গৈ আছোঁ 2 নম্বৰ ৰেলগেটৰ ওচৰত মাংস ল'বলৈ। তো চাই থাকৰ ৰাস্তাটো কেনেকুৱা ধুনীয়া দেখিছে, বিনামূলীয়া পাউডাৰ। এইখন অভাৰব্ৰিজখন কি আৰু নতুনকৈ বনাইছে, আমি এদিকেই যাম। এতিয়া যদি মাংস পাওঁ আমাৰ যোনখন 1 নম্বৰ অভাৰব্ৰিজখন আপোনালোকক দেখাই দিম ইমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া 2 নম্বৰখনো হ'ব আৰু কাম চলি আছে। আমি তাৰ ওপৰ দি আহিম উৰি এতিয়া আহি যাবি উৰি উৰি কেনেকৈ কেজি 350 কম চম নাই। তোমালোকে ল'ব পাৰিবা সেই 2 নম্বৰ মাংস একদম ধুনীয়া। ইমানখিনিতে নিব নোৱাৰোঁ, অকণমান নিম। তো কোন দিশত পাই দেখা যায় এইফালে হাইৱে পাৰ হৈ আহি অকণমান এইফালে এইখন 2 নম্বৰ ৰেলগেট, এইখিনিতে এইখন 2 নম্বৰ ৰেলগেট। কলহৰ পৰা আদি কৰি দামী দামী কাপোৰ পিতালৈকে পাব। ধুনীয়া লাগে দেই। এয়া এই লাইবা দিয়া yes বজাৰ আছে। এই বজাৰখন এইটো আহিলোঁ নেকি? দেখাই দিছোঁ। এই হনুমান মন্দিৰটো চাওক, এইখন হনুমান মন্দিৰ। অলপ দূৰ হয় ন ঘৰৰ পৰা, সেইটো কাৰণে মানে কি
চলি আছে Guys, ইয়ালৈকে মিঠাতেল পৰিছে আমাৰ মাংস হৈছেহি আপোনালোকক মাংসখিনি দেখাই দিছোঁ কেনেকুৱা হৈছে এই চাওক চিনেমেটিক বিলাকে ড্ৰোন শ্বট লৈ আছে দেই বাবা ড্ৰোন কেতিয়া কিনিলা তুমি এই সব ড্ৰোন শ্বট গাইছ ড্ৰোন শ্বটটো কেনেকুৱা লাগিলে ক'ব এবাৰ তো আপোনালোকক দেখাই দিলোঁ ড্ৰোন শ্বটটো এতিয়া আহি আছোঁ মনে মনে তো তাকটো থৈ আহিছোঁ ন মই ইয়া চৰিয়া আনিব গৈছোঁ মাংস চুৰ কৰে বুলি তো এতিয়া চামহে ই মাংস সঁচাকৈ চুৰ কৰি আছে ই চাওকচোন আপোনাক দেখাই আছোঁ ই আদি চাওক ই দিছে চুৰ মই কৈছিলোঁ না মই ইচ্ছা নাযাওঁ বুলি এই মাংস লৈ খাই আছে দেখিছে এইয়া চুৰটো চালা মানে চৰিয়া আনিব জানিছিলোঁ এই চৰিয়াটো আনিবলৈ যাওঁতে কিমান টাইম লাগিব এইকণ ঘৰত আৰু ইয়া চুৰে মাংস ইয়াৰ পৰা চুৰ কৰি খালেই ইমান ধুনীয়াকৈ বনাই থৈ গৈছিল দেখিছেনে ইমান চুৰো থাকে নি মানুহ মই গৰু চুৰ ছাগলী চুৰ এইবিলাক চুৰ দেখিছোঁ মাংস চুৰ দেখা নাই এইটো মাংস চুৰ গাহৰি তো ৰুটিৰ কাৰণে আটা মাৰি আছে মাৰা মাৰা ভালকৈ মাৰা ৰ পাছ গাইছ আমাৰ ৰুটিবেলা কাম চলি আছে এয়া বেলনা এখন আৰু এডাল বাৰীডাল যদি লুটি লুটি তো এয়া 10 টকা লুটি 10 টকা ৰুটি কালাৰ দিছে আচ্ছা কিবা এটা কৈ দিয়া এতিয়া কোনোবাই যদি অৰ্ডাৰ দিব দিয়ে লুটি কেনেকৈ পাব এতিয়া অৰ্ডাৰ দিলে মোক য'ত ভিডিঅ'টো আপলোড কৰিম তাত আপোনালোকে এটা কমেণ্ট কৰিব যে মোক ৰুটি লাগিছিলে ইমানখন মই ৰুটি চুটি এনেকৈ বেলি কলপাতত দি দিম আপোনালোকে খালি লৈ গ'লেই হ'ল যদি বিচাৰে যদি মোক যদি কোনোবাই ভাবে ইনষ্টাত মেছেজ কৰিম বা ইনষ্টাত যদি কোনোবাই কিবা ৰুটি বিচাৰে যদি ৰুটিৰ বিষয়ে ক'ব বিচাৰে তেনেহ'লে ইনষ্টাত মোৰ মাৰি চাব তোৰ ৰূপজ্যোতি বুলি আছে টু মাৰি RUP যে হ'ব স্পেলিং সবাই জানে তো তেতিয়া মোৰ নামটো আহি যাব তো নামটো আহি গ'লে এনেকুৱা ৰুটিৰ কাৰণে কমেণ্ট কৰিব মেছেজ কৰিব পাৰিব মেছেজ কৰিলে মই ৰিপ্লাই দিম তো আপোনালোকে চাই দিব আৰু যোনসকল মোৰ চেনেলটোত নতুন আহিছে সিহঁতেও যাতে এনেকৈ ৰুটিৰ কাৰণে মোক মাতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে লাইক কমেণ্ট শ্বেয়াৰ আচ্ছা এইবিলাক বাদ দিয়ে এইবিলাক ৰুটিবিলাক বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ধুনীয়া হ'ব বনাই আছে এইটো বেমাৰ এটা ব্ৰইলাৰটোৰ নিচিনা জোপোকা লাগি বনাই আছে আৰু ন হাঁহ এটা দি দিয়া ভাল লাগে বহাগ সোমাই গ'ল কাইলৈতো উৰুকাই তো চাওকচোন গছবিলাক কি ধুনীয়া সেউজীয়া সেউজীয়া হৈ গৈছে আপোনাক দেখাই দিছোঁ চাওকচোন কি ধুনীয়া চাওকচোন গছবিলাক সেউজীয়া 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 কিবা এটা দেখিলেই ভাল লাগে এই চাওকচোন পাতবিলাকো কি ধুনীয়া হৈ আছে এয়া তো এয়া গাহৰি মাংস আৰু ৰুটি এয়া যাত্ৰা কৰি আছে কৈ দিয়া অথনি আগতে মাৰিয়ে আছে চুৰ কৰি আৰু খাইছা পাতবিলাক এই চাওক গাইছ আমি এতিয়া খাওঁ তো মোৰ মানে ৰখিব নোৱাৰা হৈছোঁ ৰুটিখিনিহে কিন্তু তেৰা মেৰি কিবা কিবি হৈছে আকৌ ডাঙৰ ধৰণৰ খাব পাৰিলেই হ'ল তো ৰুটি দি অকণ খাইছাচোন কেনেকুৱা লাগিছে ইমানখিনি সন্মান দিছে তুমি তই খাবলৈ দিছোঁ দে নহ'লে মুখ লাগি
মুখখন ইমান বেয়া নেকি বাৰু খা 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 খাবা ৰাইজসকল খাই দে আমি ৰুটি খাইছোঁ দেই কেনেকুৱা লাগিছে গাইছ এতিয়া ময়ো খাই দিম মই ৰখিব নোৱাৰিছোঁ নহ'লে ই অথনিৰ পৰা চুকি খাই আছে এতিয়াও খাই দিব নহ'লে তো খাই লওঁ খাই পিনে একে লগ পাম আৰু আমাৰ খোৱা বোৱা হৈ গ'ল তো ৰুটিখন এনেকুৱাই টান হৈছে এইটোৱে বনাইছে মই দেখা দি আছোঁ এইটোৱে বনাইছে কুকুৰেও টানি চলাইছে আপোনালোকে কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰি ক'ব যে কেনেকুৱা হৈছে ভিডিঅ'টো আৰু যদি এনেকুৱা ভিডিঅ' লাগে ক'ব আৰু মোৰ চেনেলটো যিসকল নতুন আহিছে সকলোৱে যেন চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আজিলৈ ভিডিঅ'টো ইমানখিনি বাই বাই